হেল্ল' এভৰিৱান আৰু এতিয়া সময় হৈছে 11:55 আৰু আজি দোকান খুলিব যাব পৰাই নাই। একদম ৰাতিৰে পৰা ধাৰাসাৰ বতাহ বৰষুণ একদম এতিয়াও কমাই নাই, 12 বাজিব হ'লেহি। মানে খুব বতাহ আৰু বৰষুণ। আৰু আজি মানে আমাৰ এটা নামৰ অনুষ্ঠান আছিলে, মানে দিহানামৰ কম্পিটিশ্যন আছিলে। আমি ইয়াৰ পৰা 3:30মান বজাত ওলাই যোৱা কথা, আৰু এতিয়া কি হয়, বতৰে কি কৰে। আৰু এইফালে বৰষুণটো কমাৰ নাম লোৱাই নাই। একদম বৰষুণ যিমান জোৰে দিছে, বতাহো সিমান জোৰতে বলিছে। আৰু এইফালে আইতাই আকৌ আমাৰ বৰষুণ বতৰ বুলি খাবৰ বাবে গৰম গৰম চুজি বনাইছে চাহৰ সৈতে খাবৰ বাবে। আৰু এয়া খাই বৈ মেলি আবেলি ঠিক 3 বাজিল আৰু আমি যাবলৈ বুলি ওলাই ল'লোঁ। আৰু এয়া আমি গোটেইকেইজনী ৰেডি হৈ ল'লোঁ দেই। কিন্তু এতিয়াও জানেনে, বৰষুণটো একদম কমাৰ নাম লোৱাই নাই। মানে বেছিহে হৈ আছে, বতাহো বেছি হৈ আছে, বৰষুণো বেছি হৈ আছে। পিছে প্ৰচণ্ড বৰষুণকো নেওচি আমি আটাইকেইজনী এয়া নাম গাবলৈ বুলি যাব ওলালোঁ। আমাৰ নাম আছিলে মংগলদৈ পুনিয়াৰ মণিতাৰীত বিষ্ণু মন্দিৰ প্ৰাংগণত। তাতে মানে সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা প্ৰত্যেক বছৰে পতা হয় জেঠ মাহত, আৰু এইবেলিও পাতিছে। সেই গতিকে আমি আহিলোঁ। আৰু এইফালে চাওকচোন, কিছুমানে আকৌ গাড়ীতে মেকআপ কৰিছে দেই। মানে বৰষুণত আঠানিত মানে সিহঁতে মেকআপ কৰিব নহ'ল, গতিকে ইয়াতে গাড়ীত তেনেদৰে ওলাই মেলি আহি আছে। আৰু এয়া আমাৰ বাকী পালীসকল। আৰু এয়া আমাৰ লগত কি হ'ল দেখিছেনে, আমি মানে ভগৱান সহায় আছে বুলি ক'ব লাগিব। কিবা লাকতহে মানে এই গছজোপা আমাৰ গাড়ীৰ ওপৰত নপৰিলে, 1 ছেকেণ্ডৰ ইফাল সিফাল। আৰু এইফালে আমাৰ লগত অহা ল'ৰাকেইজনে গছজোপা কাটি একদম ৰাস্তা উলিয়াই আমি আমাৰ গন্তব্যস্থানলৈ আগবাঢ়িলোঁ। আৰু এয়া আহি আমি আমাৰ মানে নামস্থলী পালোঁ। আৰু আহি পায়েই আমি এয়া নাম গাবলৈ ওলাইছোঁ। মানে আমি গৈ পায়ে নাম ধৰিব পাৰিলোঁ। আৰু আমি ইয়াতে অংশগ্ৰহণ কৰি 3য় স্থান পাবলৈ সক্ষম হ'লোঁ। গতিকে আগলৈকে যাতে আগুৱাই যাব পাৰোঁ।